বৃন্দাবনৰ মাজত ভয়ংকৰ হিংসুক জন্তুবোৰে বিচৰণ কৰে এনে সময়ত। গতিকে তোমালোক নাৰী জাতি, সেয়েহে তোমালোক এই সময়ত ইয়াত থকাটো নহয় বাঞ্ছনীয়। তোমালোক সকলোৰে আছে নিজ পতি পুত্ৰ, ঘৰ বাৰী আৰু আত্মীয় স্বজন। সেয়েহে ঘূৰিবই নিজ পতি পুত্ৰ হবে থাকাকৈ সুখ আৰু শান্তিৰ মাজত। চিন্তা কৰাকৈ তোমালোকৰ অন্তপ্ত হৃদয়। এই সময়ত যদি তোমালোক ইয়াত থাকা, তেন্তে গলম লুটি হ'ল সমস্ত জগতে। এই প্ৰভু নিৰ্মম নিষ্ঠুৰ বচোৱা ভাষাৰে কোন কৰা পৰীক্ষা কামত তোমাৰ বাবে ল'ব লাগে যদি কলংকৰ বোজা ল'ম আমি। তথাপিও কলংকৰ ভয় দেখুৱাই কিয় কৰা পৰীক্ষা কামত? প্ৰিয় ভক্তিমতী গোপিনীসকল, তোমালোকৰ দেখি মই নিবিড় ভক্তিভাৱ পৰাস্ত আদি কৰিছোঁ স্বীকাৰ। নিৰ্ভীক তোমালোক সকলো সখী। মাত্ৰ কৰিছিলোঁ মই এটি সামান্য পৰীক্ষাহে। তেন্তে আহা সখীসকল, বোমা গীত মধুৰ কণ্ঠেৰে